এই ভিডিওটোত আপোনালোকে দেখা পাব 600 টকাৰ পৰা 1250 টকালৈ মেখেলা চাদৰ যদি আপোনালোকে ল'ব বিচাৰে তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাবলৈ নেপাহৰিব। হেল্ল' ভিউয়াৰ্স, যে আপোনালোকৰ ওচৰত কেইজোৰমান তাঁতশালত বোৱা ঘৰত ব্যৱহাৰ কৰিব পৰা সদায় কম মূল্যৰ মেখেলা চাদৰ দেখাব লৈছো। এইকেইজোৰ চাওকচোন। আৰু এইকেইজোৰ মেখেলা চাদৰ দেখুৱাৰ আগতে মই আপোনালোকক জনাইছো এনেকুৱা ডিজাইন আপোনালোকে বিভিন্ন বজাৰত পাব, দোকানত পাব আৰু ডিজাইন সেম হয় কিন্তু কোৱালিটি সকলোৰে বেলেগ বেলেগ। আপোনালোকে এনেকুৱা কাপোৰ 300-400 টকাটো পাব আৰু এটো কিন্তু আমি যেটো বনাইছো হেটো অলপ ডাটকে বোৱা হৈছে আৰু বেছি দিন লাষ্টিং কৰিব আৰু ইয়াৰ মূল্য হ'ব 600। মই এতিয়া এজোৰকে আপোনালোকক খুলি দেখাম। প্ৰথম এটো জোৰা চাওকচোন, স্কাই ব্লু কালাৰ আৰু এই জোৰাটোৰ লগত মেখেলা আৰু চাদৰ আছে। ব্লাউজ পিস নাথাকিব ইয়াৰ লগত। এখন হ'ব মেখেলা, যথেষ্ট ধুনিয়া এখন মেখেলা থাকিব। এখন মেখেলা আৰু ইয়াৰ লগত থাকিব এখন চাওক মেখেলাখন ওপৰলৈকে বুটা আছে আৰু ইয়াৰ লগত থাকিব চাদৰ। এখন হ'ব চাদৰ, মেখেলা চাদৰ সেম বুটা। এ চাওক এনেদৰে পটি নাই, পাৰি আছে আৰু কাপোৰজোৰ আপোনালোকে আমাৰ পৰা 600ত ক্ৰয় কৰিব পাৰিব। আপোনালোকে অসমত বাস কৰিলে এক্সট্ৰা শিপিং চাৰ্জ দিব নালাগে, কিন্তু অসমৰ বাহিৰত হলে এক্সট্ৰা শিপিং চাৰ্জ আপোনালোকে নিজৰ ফালৰ পৰা দিব লাগিব। নেক্সট আৰু এটা জোৰা দেখাব বিচাৰিছো আপোনালোকক। এইটো বহুত ধুনিয়া জোৰা আৰু মেহেন্দি কালাৰ। এখন মেখেলা, এখন হ'ব মেখেলা আৰু এইখন হ'ব চাদৰ আৰু ইয়াতে পাৰি ধুনিয়াকে আছে। চাওক বহুত ধুনিয়াকে বোৱা হৈছে আৰু মই জনাইছো আপোনালোকক একেবাৰে পাতলকে বোৱা হোৱা নাই, পিন্ধি ভাল পাব। চাওকচোন এইটো জোৰা। নেক্সট আৰু এটা জোৰা দেখাব লৈছো। এইটো হৈছে অৰেঞ্জ কালাৰ। ইয়াতো একেই হয়, এইটো অৰেঞ্জ কালাৰ হ'ব। এখন চাওকচোন, এখন চাদৰ হ'ব আৰু ইয়াতে এনেদৰে ধুনিয়াকে পাৰি আছে। চাওক কেনেদৰে বোৱা হৈছে কাপোৰজোৰ। এখন চাদৰ আৰু ওপৰখন হ'ব মেখেলা। আৰু এটা জোৰা দেখাব বিচাৰিছো ৰেড কালাৰ। ৰেড কালাৰ জোৰা আমাৰ লগত 3 পিস এভেইলেবল আছে, গতিকে ৰেড কালাৰটো দেখাম আপোনালোকক এতিয়া। আৰু ৰেড কালাৰ প্ৰত্যেকজোৰ কাপোৰতে বুটাবিলাক বেলেগ বেলেগ। বুটা একেই হয়, মাজত মিনা কৰাটো ইয়াতে বেলেগ মিনা কৰা আছে, ইয়াতে বেলেগ মিনা কৰা আছে আৰু ইয়াতো বেলেগ। গতিকে আপোনালোকক দেখাব লৈছো এতিয়া। এখন হ'ব চাদৰ ৰেড কালাৰ আৰু পাৰিটো এনেকে আছে। এখন চাদৰখন আৰু এখন হ'ব মেখেলা। এই জোৰাটো আপোনালোকে 600 টকাত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। নেক্সট দেখাম আপোনালোকক এটা গ্ৰীণ কালাৰ, কাঢ়া সেউজীয়া ৰঙৰ এজোৰ দেখাম। দুটা জোৰা আছে, মই দেখাব লৈছো আপোনালোকক। এখন হ'ব চাদৰ, চাদৰখন ধুনিয়াকে ইয়া পাৰি আছে আৰু এখন হ'ব মেখেলা। এইটো জোৰাও আপোনালোকে 600ত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। অৰেঞ্জ কালাৰ জোৰা আৰু এটা দেখাইছো। এইটো অৰেঞ্জ কালাৰ, ইয়াতে এনেদৰে বুটা বসা আছে। এখন চাদৰ আৰু মেখেলা আছে। এজোৰ আপোনালোকে 600ত ক্ৰয় কৰিব পাৰিব। নেক্সট দেখাম এটা পিংক কালাৰ জোৰা। এখন চাদৰখন গুলপীয়া ৰঙৰ জোৰাটো বহুত ধুনিয়াকে বোৱা হৈছে আৰু এইবিলাক আচলতে ঘৰত পিন্ধিবৰ কাৰণে বহুত ভাল পাব গৰমত বোৱা মেখেলা চাদৰ। আৰু এজোৰো আপোনালোকে 600 টকাত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। এবাৰ মই আপোনালোকৰ ওচৰত এই 3টা জোৰা দেখাম। এই 3টা জোৰা যথেষ্ট ধুনিয়া হয়, স্লেপ কটন আৰু এই 3টা জোৰা আপোনালোকে ল'ব পাৰিব আমাৰ পৰা এটা জোৰাত মাত্ৰ 1100 টকা। 1100ত আপোনালোকে এনেকুৱা স্লেপ কটন কাপোৰ পাব। মই এতিয়া আপোনালোকক খুলি দেখাব লৈছো। এইজোৰ চাওকচোন, লাইট মুগা কালাৰ এজোৰ স্লেপ কটন মেখেলা চাদৰ। গৰমত বিশেষকে পিন্ধি ভাল পাব। এয়া এনেদৰে বুটা বসা আছে আৰু বিশেষকে কোমল হ'ব কাপোৰটো। এখন মেখেলা আৰু এইটো হ'ব ব্লাউজ পিস। ব্লাউজ পিসটো গোটেই গাত এনেদৰে বুটা থাকিব আৰু এটা সাইড পটি থাকিব। ব্লাউজটো আহল বহল হ'ব। এইটো চাওকচোন ব্লাউজ পিস আৰু বুটাবিলাক চাওক এনেকুৱা থাকিব আৰু ইয়াৰে চাদৰ আছে লগত। চাদৰখন এইখন হ'ব চাওকচোন। চাদৰখনো বহুত ধুনিয়া হয় আৰু পিন্ধি বিশেষকে গৰমত বিৰাট ভাল পাব আপোনালোকে। এইখন হ'ব চাদৰ। চাদৰখনৰ সেম বুটা আছে। এখন চাদৰখন চাওকচোন বহুত ধুনিয়া আৰু এইকেইটা হ'ব সাইড পটি। সাইড পটি এনেকে ৰঙা বুটা থাকিব আৰু এইখন হ'ব চাদৰ। কাপোৰজোৰ আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। এজোৰ 1100 টকাত আপোনালোকে ল'ব পাৰিব। এইটো এটা বহুত ধুনিয়া জোৰা, পাতল হালধীয়া আৰু নেভি ব্লু আৰু হোৱাইট কালাৰ বুটা আছে। ইয়েলোত নেভি ব্লু আৰু বুটা আৰু এজোৰ বহুত ধুনিয়া হয়। এই কাপোৰজোৰ আপোনালোকে 1100 টকাত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। স্লেপ কটন।
এইকেইটা হ'ব সাইড পটি চাদৰখনৰ সাইড পটি আৰু এজোৰ কাপোৰজোৰ চাওক বহুত ধুনীয়া পাতল হালধীয়া আৰু এখন চাদৰখন হ'ব ইয়াৰে তাৰ পাছত মেখেলা আছে লগত এখন হ'ব মেখেলা মেখেলাখনতো ওপৰলৈকে বুটা আছে আৰু লগত থাকিব ব্লাউজ পিস এটো হ'ব ব্লাউজ পিসটো গুটেই গাত এনেদৰে ধুনীয়াকে বুটা আছে আৰু এটা সাইড পটি আছে আৰু এই কাপোৰজোৰ আপোনালোকে 1100 টকাত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব এতিয়া আপোনালোকক আৰু স্লেপ কটন মই আৰু কেইটামান জোৰা দেখাব লৈছো এইকেইটা ব্লাউজ পিস হেভি থকা জোৰা আৰু এইকেইটা জোৰা আপোনালোকে এটা জোৰাত 1250 টকাত ক্ৰয় কৰিব পাৰিব চাওক বহুত ধুনীয়া ধুনীয়া কালাৰ বিলাক এইকেইটা কালাৰ মই এতিয়া আপোনালোকক খুলি দেখাম এটা এটাকে এতিয়া এজোৰ খুলি দেখাব লৈছো এজোৰ হল ৰঙা ৰঙৰ অৰ্থাৎ ৰেড কালাৰ এজোৰ স্লেপ কটন জোৰা এখন চাদৰখন বহুত ধুনীয়া ৰঙাত বগা কাম কৰা আছে এ স্লেপ কটন কাপোৰটো বহুত ভাল পাব আপোনালোকে পিন্ধি চাওকচোন পাছফালৰখিনিও মই দেখাই দিছো বহুত ধুনীয়া ধুনীয়া বুটাৰ কাম কৰা আছে ৰঙা ৰঙৰ আৰু এইখন হ'ব ইয়াৰে মেখেলা এখন হ'ব ইয়াৰে মেখেলাখনত এখন মাজত বুটা দিয়া নাই এখন মেখেলাখন হ'ব আৰু এখন চাদৰখন বহুত ধুনীয়া হয় গৰমত ইউজ কৰি ভাল পাব আপোনাক এটো হ'ব ইয়াৰে ব্লাউজ পিসটো চাওক বহুত ধুনীয়া কাম কৰা আছে ব্লাউজ পিসটো কাপোৰজোৰ আপোনালোকে 1250 টকাত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব এতিয়া আপোনালোকক আৰু এটা সেউজীয়া ৰঙৰ কাপোৰ এজোৰ স্লেপ কটন দেখাম এজোৰ কাপোৰ আপোনালোকে 1250 টকাত ক্ৰয় কৰিব পাৰিব এতিয়া মই আপোনালোকক খুলি দেখাব বিচাৰিছো এখন হ'ব মেখেলাখন বহুত ধুনীয়া এখন মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো হেভি হ'ব ব্লাউজ পিসটো গুটেই গাত বুটা থাকিব এটো ব্লাউজ পিস হ'ব চাওকচোন বিৰাট ধুনীয়া এটো হেভি ব্লাউজ পিস থাকিব কাপোৰজোৰত বগা বগা বুটা থকা ব্লাউজ পিস থাকিব লগত থাকিব এখন চাদৰ এয়া চাওক এখন চাদৰখন আৰু ইয়াৰ লগত সাইড পটিও থাকিব এনেকে বিৰাট ধুনীয়া হয় এসি কটনৰ দৰে হয় পিন্ধিবলৈ স্লেপ কটন গৰমত বিশেষকৈ পিন্ধাৰ কাৰণে এয়া কাপোৰ লবলৈ পাৰিব আপোনালোকে বহুত ধুনীয়া কালাৰ এবাৰ দেখাব লৈছো আপোনালোকক গুলপীয়া ৰঙৰ এজোৰ অৰ্থাৎ পিংক কালাৰ এখন মেখেলাখন হয় মেখেলাখন আমি খুলি দেখাইছো মেখেলাখনত ইয়াতে উকা হয় মাজৰ ভাগত আৰু এনেদৰে বুটা আছে আৰু এখন চাদৰ হ'ব লগত থাকিব ব্লাউজ পিস এটো হ'ব ব্লাউজ পিস ব্লাউজটো বহুত ধুনীয়াকে বুটা বসা আছে কাপোৰজোৰত পিংক কালাৰ হোৱাইট কালাৰ বুটা থকা এটো ব্লাউজ পিস হ'ব আৰু লগত থাকিব চাদৰ এখন হ'ব চাদৰখনো বহুত ধুনীয়া আছে বগা বুটা দিয়া হৈছে স্লেপ কটন এজোৰ আপোনালোকে 1250 টকাত অৰ্থাৎ 1250 ত ক্ৰয় কৰিব পাৰিব আমাৰ পৰা বহুত ধুনীয়া কালাৰটো চাওকচোন সকলোকে মিলি এই কালাৰটো বহুত ধুনীয়া দেখে উজ্জ্বল দেখে যিগৰাকী মহিলাই বা যুৱতীয়ে পিন্ধিব বহুত ভাল লাগিব নেক্সট আৰু এটা কালাৰ দেখাব বিচাৰিছো আপোনালোকক এখন দেখাব লৈছো মেহেন্দি কালাৰ এটো জোৰা স্লেপ কটন ব্লাউজ পিস হেভি হ'ব এই জোৰাটো আপোনালোকে লাভ কৰিব 1250 টকাত চাওক বহুত ধুনীয়া হয় আৰু এইকেইটা হ'ব ইয়াৰে সাইড পটি কেইটা এনেদৰে বগা থাকিব বুটা থাকিব আৰু এখন হ'ব চাদৰখন এখন হ'ব মেখেলাখন চাওকচোন মাজত উকা থাকিব আৰু এইখিনি ডাঙৰকে বুটা থাকিব তাৰ পিছত ইয়াৰ লগত আছে ব্লাউজ পিসটো হ'ব হেভি এটো হ'ব ব্লাউজ পিস মেহেন্দি কালাৰ স্লেপ কটন জোৰ ব্লাউজটো হেভি থাকিব 1250 ত আপোনালোকে এই কাপোৰজোৰ ক্ৰয় কৰিব পাৰিব এটো এটা কালাৰ আছে এটো কালাৰ বহুত ধুনীয়া আৰু এই কালাৰটো এটো মেখেলা হ'ব মাজত উকা থাকিব এখন চাদৰ হ'ব তাৰ পাছত ইয়াৰ লগত ব্লাউজ পিস আছে ব্লাউজ পিসটো হেভি এটো হ'ব ব্লাউজ পিসটো চাও গুটেই গাত এনেদৰে বুটা থাকিব আৰু লগত চাদৰখন দেখাম এতিয়া এয়া চাও কিমান ধুনীয়া কালাৰ এইখন হ'ব চাদৰখনতো এনেদৰে ধুনীয়াকে বুটা থাকিব আৰু এজোৰ আপোনালোকে 1250 টকাত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব এতিয়া আপোনালোকক দেখাম এজোৰ পাতল হালধীয়া ৰঙৰ স্লেপ কটন ডিজাইন একেই হয় বগা বুটা দিয়া হৈছে আৰু কালাৰটো বেলেগ ব্লাউজটো ইয়াৰো হেভি হ'ব পাতল হালধীয়া এখন হ'ব চাদৰখন চাও গুটেই গাত ধুনীয়াকে বুটা আছে এয়া চাও পাতল হালধীয়া লাইট ইয়েলো কালাৰ আৰু ব্লাউজটো ইয়াৰো হেভি হ'ব বিৰাট ধুনীয়া কালাৰটো আৰু এটো হ'ব ব্লাউজ পিসটো গুটেই গাত বুটা থাকিব আৰু কাপোৰজোৰ আপোনালোকে 1250 টকাত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব এটো এটা ব্ৰাউন কালাৰ বহুত ধুনীয়া হয় কালাৰটো আৰু এই কাপোৰজোৰ আপোনালোকে 1250 টকাত ক্ৰয় কৰিব পাৰিব এখন মেখেলা আৰু এখন চাদৰ ব্লাউজটো ইয়াৰ হেভি হ'ব মই ব্লাউজ পিসটো দেখাম এতিয়া এটো হ'ব ব্লাউজ পিসটো চাও বিৰাট ধুনীয়া কালাৰ
গোটেই গাত বুটা আছে এটো ব্লাউজ পিস থাকিব হেভি ব্লাউজ পিস এখন হ'ব চাদৰখনৰ বুটাবিলাক চাওক বহুত ধুনীয়া হয় আৰু এখন চাদৰখন থাকিব আৰু ইয়াৰ লগত থাকিব সাইড পটি এখন চাদৰখন চাওক বহুত আহল বহল হ'ব বিৰাট ধুনীয়া আৰু আহল বহল হ'ব চাদৰখন তাৰ পিছত এইকেটা হ'ব ইয়াৰে সাইড পটি চাদৰখনৰ এবাৰ আপোনালোকক গ্ৰে কালাৰ জোৰ দেখাব লৈছো গ্ৰে কালাৰ হোৱাইট কালাৰ বুটা থকা এজোৰ স্লেপ কটন আৰু এই কাপোৰজোৰ আপোনালোকে 1250 অৰ্থাৎ 1250 টকাত ক্ৰয় কৰিব পাৰিব এখন চাদৰখন চাওক বহুত আহল বহল হ'ব আৰু ইয়াৰ লগত থাকিব সাইড পটি ব্লাউজ পিস আৰু ব্লাউজ পিসটো হ'ব হেভি আৰু মেখেলাও থাকিব এ চাওক এয়া সাইড পটি কেটা বিৰাট ধুনীয়া সাইড পটি হোৱাইট কালাৰ বুটা থাকিব আৰু কালাৰটো বিশেষকে কাপোৰজোৰ বহুত ধুনীয়া লাগিব আনকমন হ'ব আৰু লগত থাকিব মেখেলা আৰু ব্লাউজ পিস এখন হ'ব মেখেলাখন চাওক মেখেলাখনৰ মাজৰ ভাগটো উকা থাকিব আৰু এখিনি মেখেলাৰ তলৰ ডিজাইনটো আৰু এয়া হ'ব ব্লাউজ পিসটো গোটেই গাত বুটা থাকিব বিৰাট ধুনীয়াকে বুটা বসা আছে